এই সময়ত এটা শহাপহু আছিল। সি ফল খাই বৰ ভাল পাইছিল। সি সকলো ধৰণৰ সুস্বাদু ফল খাইছিল। পাছে তাৰ আটাইতকৈ প্ৰিয় ফল আছিল এডাল ডাঙৰ আম গছত লমালমে লগা পকা আমবোৰ। এদিন এজন চিকাৰী সেই হাবিখনলৈ আহিল। সি শহাপহুটো দেখিলে আৰু তাক চিকাৰ কৰিবলৈ ঠিক কৰিলে। চিকাৰীজনে মন কৰিলে যে শহাটোৱে ফল খাই বৰ ভাল পায় আৰু এই কথাও মন কৰিলে যে শহাপহুটো বাৰে বাৰে আম গছডালৰ ওচৰলৈ আহে আৰু আম খায়। চিকাৰীজনে ভাবিলে যে সেইখিনি সময়েই তাক চিকাৰ কৰিবলৈ উত্তম সময় হ'ব। চিকাৰীজনে আম গছডালৰ তলত বহু ফল মেলি থলে। তাত এডাল ফান পাতিলে আৰু ফানডালৰ ৰছীডাল ধৰি গছডালৰ ওপৰত উঠি থাকিল। শহাপহুটো গছডালৰ ওচৰলৈ আহিল। সি কিন্তু বেছ সাৱধানী আছিল। সি অলপ দূৰত ৰল আৰু গছডালৰ ওচৰলৈ লাহে লাহে আহি থাকিল। সি ইমান লাহে লাহে আহিল যে গছৰ ওপৰত থকা চিকাৰীজন অধৈৰ্য হৈ পৰিল। সি ভাবিলে যে আৰু কিছুমান ফল তললৈ দলিয়াই দিলে বোধহয় শহাপহুটো বেছি সোনকালে গছৰ তললৈ আহিব আৰু তাৰ ফান্দত ভৰি দিব। গতিকে সি কিছুমান আম ছিঙি তললৈ দলিয়াব ধৰিলে। শহাপহুটোৱে সেয়া মন কৰিলে। সি ভাবিলে, ফলবোৰতো আগতেই ইমান বেছিকৈ তললৈ সৰি নপৰে, এয়া নিশ্চয় কিবা অঘটনৰ চিন। সি আগতকৈও বেছি সাৱধান হ'ল আৰু খোজৰ গতি আৰু কমাই দিলে। তাকে দেখি চিকাৰীজন আৰু বেছি হতাশ হ'ল। গছডালেহে যেন কৈছে, এনে অভিনয় কৰি সি ক'লে, তুমি কিয় ভয় খাইছা মোৰ মৰমৰ শহাপহুটো? তুমিতো সদায় মোৰ ফল খাবলৈ আহা। এতিয়া মই তোমাক ফল দিছো, তুমি কিয় গ্ৰহণ কৰা নাই? শহাপহুটোৱে তাৰ ইমান দিনৰ অভিজ্ঞতাৰ পৰা ভালকৈ জানে যে গছে কথা ক'ব নোৱাৰে। সি ক'লে, তুমি গছৰ দৰে কথা কৈছা, কিন্তু চিকাৰীৰ দৰে কাম কৰিছা। মই তোমাৰ ওচৰলৈ নাহোঁ। তাৰ পাছত সি দৌৰ মাৰি আনফালে গুচি গ'ল। চিকাৰীজনে তাত বহি থাকোঁতেই গ'ল। তাৰ উদ্দেশ্য সফল নহ'ল। নীতি কথা, অধৈৰ্য হ'লে তুমি প্ৰাপ্য ফলো নাপাবা।